দহি বাতিবলৈ আৰম্ভ কৰিছোঁ। এয়া বেজিটো এনেকৈ সূতাডালত সুমিয়াই ল'লোঁ আৰু মানে চাদৰখনত আৰু এনেকৈ 3টা গাঁঠি দিলোঁ। মানে 2টা গাঁঠি দিলে ইমান মানে টুপিটো লৰচৰ নকৰে, সেইকাৰণে 3টা গাঁঠি মই এনেকৈ দি ল'লোঁ। আৰু মই সূতাখিনি দীঘলকৈ উলিয়াই লৈছোঁ যাতে কাটোতে মানে হেৰি নহয়, লোকচান নহয়। মানে মই এনেধৰণৰকৈ লৈছোঁ, আপোনালোকে কেনেকৈ লয় জনাবচোন। আৰু মই ইয়াত এনেকৈ 2টা গাঁঠি দিলোঁ। মই দলি গুলি লৈছোঁ। দলি গুলিও টুপিটো বহুতেই ভাল লাগে দেখিবলৈ। আৰু এনেদৰে মই বেজিটো লৈছোঁ, আপোনালোকে মনত ৰাখিব। সূতাডাল এনেকৈ ল'ব আৰু এনেকৈ ঘূৰাই দিব। গাঁঠিটো বহুত টান কৰি দিব, বেছি নেটানিব, সূতাডাল ছিগি যাব পাৰে। মই সূতাডাল 4 দিনকৈ লৈছোঁ আৰু এনেকৈ পাকখুৰা গাঁঠি মই 2টা দি লৈছোঁ। সূতাডাল কাটি দিয়া নাই, মানে দহিখিনি কাটি দিয়া নাই সূতাখিনি, কিয় মানে এইটো কাটি দিয়াৰ পিছতহে কাটিছোঁ। কাৰণ যদি মানে থৈ দিয়া হয়, কটাৰ পিছতে লগে লগে মই এনেকৈ কাটি দিম, তেতিয়া মানে সূতাখিনি অগাগুৰিয়া নহয় দহি সূতাখিনি। সেইকাৰণে মই এনেকৈ প্ৰতিটো টুপি মই এনেকৈ খুৱাইছোঁ যাতে সূতা লোকচান নহয়। আপোনালোকে গাঁঠিটো খুব মনোযোগেৰে মন দিব, চাব, তেতিয়া পাৰিব। বহুত সহজ পদ্ধতি হয় এয়া। দিয়াৰ কাৰণে বহুত ধুনীয়াকৈ টুপিখিনি লৰচৰ কৰিছে, বহুত টান হৈছে, পটককৈ খোল খাই নাযায়। কিমান ধুনীয়া হৈছে টুপিখিনি, আৰু মই এনেকৈ লগাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব নাপাহৰিব। আৰু আপোনালোকেনো কেনেকৈ টুপি লগাই মোক জনাবচোন, যিসকলে জানে। মই এনেকৈয়ে লগাওঁ আৰু মোৰ টুপিখিনি কেনেকুৱা হৈছে জনাব। এনেকৈ দহি খুৱাব হ'লেও এনেদৰে 3টা গাঁঠি দিবচোন, বহুতেই ধুনীয়া লাগে। দেখিছেনে মোৰ টুপিখিনি কিমান ধুনীয়াকৈ ওলমি গৈছে। মোৰ সূতাখিনি একেবাৰতে উলিয়াই লৈছোঁ, 2বাৰ 3বাৰ উলিয়াবলগীয়া হোৱা নাই, আৰু সেইকাৰণে মানে বান্ধি আছোঁ। তিনটা গাঁঠি দিয়াৰ কাৰণে বহুত ধুনীয়াকৈ টুপিটো ওলমি গৈছে। আপোনালোকে এনেকৈ সহজ পদ্ধতিত টুপি বান্ধিব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব।